ঐ শৰ্মা ল'ৰাটো দেখিছনে নাই 95% মাৰ্কছ লৈ কিন্তু পাছ কৰিলে সি বোলে শুনিছোঁ এতিয়া কটন কলেজত নাম লগাব আৰু তই নীলাজটো কৰবাৰ 60%টো আনিব নোৱাৰিলি ঐ আমাৰ বছৰ গাড়ীখন দেখিলি নে নাই নতুন গাড়ী কিনিলে নহয় বা BMW কিনিছে বুলি শুনিছোঁ গুৱাহাটীৰ পৰা আনিছে 50 লাখ টকা লৈছে বোলে ধনী মানুহৰ ধনী কথা আমাৰনো ক'ত আৰু আমাৰতো পইচা নাই আমাৰ দেখিছোঁ আমি গোটেই জীৱনটো আৰু সৰু গাড়ীতে আমাৰ জীৱনবিলাক আমি কটাব লাগিব আৰু প্ৰিয়বোৰ আপুনিও কেতিয়াবা নিজকে আনৰ লগত তুলনা কৰে নেকি বা আপুনিও নিজকে কেতিয়াবা ভগৱানৰ মৰ্যাদা দি দিয়ে নেকি বা নিজকে সুপিৰিয়ৰ বুলি ভাবিবলৈ আৰম্ভ কৰে নেকি আৰু কেতিয়াবা নিজৰ সেলফ কনফিডেন্স একেবাৰে ডাউন কৰি লয় নেকি নে কেতিয়াবা আপুনি আনক একেবাৰে ওপৰত উঠাই দিয়ে নেকি বা কেতিয়াবা আনক একেবাৰে সৰু বুলি গণ্য কৰে নেকি যদি এনে হয় তেনেহ'লে আজিৰ এই ভিডিঅ'টো একমাত্ৰ আপোনাৰ বাবে প্ৰায় আমি এইবোৰ কথা লৈ অশান্তিত থাকোঁ তাৰ মাৰ্কছবিলাক কিয় মোতকৈ বেছি হ'ল আমিতো একেখন স্কুলতে পঢ়িছিলোঁ একেখন কলেজতে পঢ়া আৰু এই ছোৱালীজনী মোতকৈ ইমান ধুনীয়া কিয় এই ল'ৰাটো মোতকৈ ইমান হেণ্ডচাম কিয় নিজকে আমি সদায় কিয় আনৰ লগত তুলনা কৰি থাকোঁ আনৰ লগত তুলনা কৰিবলৈ বন্ধ কৰক এই পৃথিৱীত জীয়াই থকাৰ অৱস্থাত আপুনি যদি আনৰ লগত যদি নিজকে তুলনা কৰি থাকে তেনেহ'লে হয়তো আপুনি নিজকে সেই ব্যক্তিজনতকৈ নিজকে ওপৰত পাব আৰু হয়তো সেই ব্যক্তিজনতকৈও নিজকে আপুনি তলত পাব আনজন ব্যক্তিৰ লগত আপুনি নিজকে তুলনা কৰাৰ পাছত যদি আপোনাক নিজকে ব্যক্তিজনতকৈও যদি তলত পায় তেন্তে হিংসা ভাৱ জন্মিব আৰে বাপৰে সিটো বহুত আগত ওলাই গুচি গ'ল তাৰ ইমান টকা পইচা মোৰ একো নাই তাৰ ঘৰ বাৰী গাড়ী সকলোবিলাক আছে মোৰ একো নাই এই হিংসা ভাৱনাৰে আপোনাৰ জীৱন পৰিপূৰ্ণ হ'ব আৰু যেতিয়া আপুনি সেই ব্যক্তিজনতকৈও নিজকে ওপৰত পাব এতিয়া যিটো লোকচান হ'ব প্ৰিয়বিলাক আপোনাৰ অহংকাৰ আৰু গৰ্ব বাঢ়ি যাব তেতিয়া আৰু সেই ভয়ংকৰ ৰূপ ল'ব আৰে মানুহৰ স্বভাৱেই হয় আনৰ লগত নিজকে আমি তুলনা কৰি থাকোঁ এই স্বভাৱ কেনেকৈ সলনি কৰিম কি কৰোঁ মই পাগল হৈ যাম ৰে বাবা আৰে আপুনি যোৱাকালি যিটো আছিল আৰু আজি আপুনি কি হয় নিজকে নিজৰ লগত তুলনা কৰিবলৈ শিকক যোৱাকালি আপোনাৰ ভিতৰত যদি কিবা বেয়া গুণ আছিলে তেনেহ'লে আজিও সেই সকলোবিলাক আপোনাৰ ভিতৰত আছে নেকি নিজকে নিজে নিজৰ লগতে আপুনি তুলনা কৰি চাওক সূৰ্য আৰু চন্দ্ৰৰ কোনো তুলনা নাই দুয়োটাই জিলিকি থাকে কিন্তু নিজৰ নিজৰ সময়ত আপুনি যেনেকাই আছে যিয়েই আছে আপুনি বেষ্ট আছে আমি সদায় আনৰ ছাকচেছটোহে দেখোঁ কিন্তু সেই ছাকচেছৰ আঁৰত থকা যিটো কষ্ট যিটো ষ্ট্ৰাগলছবিলাক আছে সেইবিলাক আমি কেতিয়াও দেখা নাপাওঁ আপুনি যিমানেই আনৰ লগত নিজকে তুলনা কৰি থাকিব আপোনাৰ সুখ শান্তিবিলাক একেবাৰে নোহোৱা হৈ যাব সেইকাৰণে সদায় নিজৰ লগত তুলনা কৰিবলৈ শিকক আপোনাৰ সপোন আপোনাৰ গ'ল আপোনাৰ গন্তব্যস্থান আপোনাৰ ষ্ট্ৰাগলছ আপোনাৰ পৰিস্থিতি আপোনাৰ জ্ঞান আপোনাৰ সকলোবিলাক আনতকৈও পৃথক তেনেহ'লে আজিৰে পৰা নিজকে আনৰ লগত তুলনা কৰিবলৈ বন্ধ কৰক আৰু এটা সংকল্প লওক যে জিকিম মই নিজকে প্ৰতিজ্ঞা কৰক ভাবে যিমান বেছি আপুনি চেষ্টা তাতোতকৈ কৰক বেছি ভাগ্যই লগ নিদিয়ক কিয় নিজৰ হিম্মত ভাঙিব নিদিব কেতিয়াও সৰু ভিডিঅ' ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় আই অসম